লিখি থম কাগজতে। নমস্কাৰ সকলোলৈকে মোৰ চাইৰাণী মোহন চেনেলটোলৈ স্বাগতম জনাইছোঁ। মই আজি মোৰ চেনেলটোত প্ৰথম ভ্লগটো বনাবলৈ আৰম্ভ কৰিছোঁ। যিহেতু আমাৰ ঘৰত আজি নভুই ৰুইছে, তাৰ ওপৰত মই এতিয়া ভিডিঅ' বনাম। পথাৰলৈ মই যাবলৈ ওলাইছোঁ, সকলোৱে ৰুই আছে। এয়া মই পথাৰত ইতিমধ্যে আহি পাইছোঁহি। আমাৰ ঘৰতে যিহেতু পথাৰৰ ওচৰতে, এয়া আমাৰ খুৰীহঁতে ৰুই আছে। সেইফালে আমাৰ ভাইটিটো এনাই, আমাৰ খুৰী তিনিগৰাকী ৰুই আছে। আমাৰ ঘৰত নভুই ৰোৱা আজি আমাৰ ভাইটিয়ে আৰু আইতাই ৰোৱা গুচি লৈছে। এয়া ভাইটি ৰুইছা? কেনেকুৱা লাগিছে? ভালকৈ খেতি হ'লেই হয় আৰু ন, তাৰ বাবে ৰোৱা গছিটো ৰুইছা। আৰু এয়া খুৰীহঁতে ধুনীয়াকৈ ৰুই আছে পথাৰত। আজি ৰুই কেনেকুৱা লাগিছে? আজিতো বতৰটো বহুত ভাল, কিনকিনীয়া বৰষুণো দি আছে। এয়া আমাৰ ভাইটি দুটিয়ে ধুনীয়াকৈ পথাৰত আহি পিনি কঠীয়া ৰুই আছে। আমাৰ ভাইটিহঁতে বিহু গাই খুব ভাল পায়, সেয়েহে মই ভাইটিহঁতক এটি বিহুগীত গাবলৈ অনুৰোধ কৰিছোঁ। গোৱা। এয়া আমাৰ খুৰী, ডাঙৰ খুৰী জানমণি খুৰী। তেওঁ পথাৰ ধুনীয়াকৈ ৰুইছে। এইবোৰ কি কঠীয়া হয়? ৰঞ্জিত কঠীয়া। অঁ, এয়া আমাৰ খুৰী, টুটু খুৰী। আজি বতৰটো বহুত ভাল লাগিছে ন? যিহেতু আজি বতৰটো বৰষুণ দিছে, ৰ'দ নাই। এয়া আমাৰ ভাইটিয়ে পথাৰত কোৰ মাৰিছে, প্ৰিয়াংশু মোহন। কেনেকুৱা লাগিছে ভাইটি? ভালে লাগিছে। ভাগৰ নাই লগা নেকি? খুৰী আৰু এনাই ৰুই আছে এফালে। এনাই এতিয়া ধুনীয়াকৈ এপাক নাচি দিব। মই গীত এটি গাই দিছোঁ। দোতলি কঠীয়া আইতা ক খ, ভালেকৈ তুলিবা আইতা ক খ, ভালেকৈ পাতি লিখি থম মোৰে নোৱালি কাষত, মোৰে নোৱালি কাষত ঘৰ। নাচো বুলি নাচিবা আইতা ক খ, ভালেকৈ নাচিবা আইতা ক খ, লৰিব কঁকালৰ যোৰা আইতা ক খ, কাগজতে লিখি থম কাগজতে, লিখি থম মোৰে নোৱালি কাষত, মোৰে নোৱালি কাষত ঘৰ। এয়া চাহ পানী খাইছে আমাৰ। আৰু মোৰ ভিডিঅ'টো যদি ভাল লাগে আপোনালোকে লাইক কৰিব, কমেণ্টত জনাব, আৰু ভাল লাগিলে শ্বেয়াৰ কৰিব। আৰু যিসকলে মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।